তেওঁৰ ল'ৰাটো কোৱা মতে আমি গম পাইছোঁ যে ৰাতি 11মান বজাৰ কোনোবা দুষ্ট চক্ৰ আহি তেওঁলোকৰ ঘৰত মানে উপদ্ৰৱ চলাই আৰু খুব আঘাতপ্ৰাপ্ত কৰে দুজনী ছোৱালীক। এজন হ'ল মেৰী মুণ্ডা আৰু আনজন হৈ গ'ল সীতা মুণ্ডা। আৰু ল'ৰাটোকো আঘাতপ্ৰাপ্ত, হাতত খুব আঘাত পাইছে। সেই ল'ৰাটোৱে আজি তেওঁ ষ্টেটমেণ্ট দিছে আমাৰ আগত। মই ৰাতিপুৱা গম পাইছোঁ প্ৰায় 8:30মান বজাত ভাত খাই থকা অৱস্থা। তেনেকুৱাতে মই কি হ'ল বুলি হঠাৎ ওলাই আহিলোঁ নিজৰ গাড়ী দি পেলাই। আৰু সেই গাড়ী দি পেলাই মই যেতিয়া আহি চাইছোঁ বাচ্চাকেইটা বিচনাতে পৰি আছে। পৰি থকা অৱস্থাত মই হঠাৎ ততালিকে একদম মোৰ গাড়ীখনতে, চৰকাৰী MSC গাড়ীখনতে মই উঠাই পেলাই মই লৈ গ'লোঁ পুলিচ প্ৰশাসনকো খবৰ দি পেলাই। তেওঁলোকেও হঠাৎ অচিয়া আহিছে, আমাৰ কোঁৱৰ ডাঙৰীয়া তেওঁ আহিছে। লগে লগে আমি দুটা মিলি পেলাই দুটা গাড়ী লৈ পেলাই আমি সৰুপথাৰ হস্পিটেলত তেওঁলোকক এডমিট কৰালোঁ। এডমিট কৰাৰ লগে লগে তেওঁলোকে চিৰিয়াছ কণ্ডিশ্যন দুটা ছোৱালীৰ, যিহেতু তেওঁ মগজু ওলাই গৈছে এটাৰ, আৰু এটাৰ ডিঙিটো মানে পকাই দিছে চাগে, খুব দুখ পাইছে। গতিকে পলাই গৈ মানে তেওঁলোকক এডমিট কৰাৰ পাছত তেওঁলোকে ৰেফাৰ কৰিলে সৰুপথাৰ হস্পিটেলত। আমি এতিয়া বৰ্তমান গোলাঘাট কুশল কোঁৱৰ হস্পিটেলত এডমিট হৈ আছে। কিন্তু আমি গম পোৱা মতে তেওঁৰ মা দেউতাকো যোৱা ৰাতিৰ পৰা নিৰুদ্দেশ হৈ আছে। আৰু ল'ৰাটোক সোধাত তেওঁ কৈছে যে দুটা মানুহ আহিছিলে আৰু তেওঁলোকক উঠাই পেলাই লৈ গ'ল বুলি কৈছে। বৰ্তমান চাবলৈ গ'লে তেওঁ এক প্ৰকাৰৰ কিডনেপ। গতিকে সেই এতিয়া আমাৰ SDPO ডাঙৰ ৰুস্তম ডাঙৰীয়া আহিছে, আৰু আমাৰ OC আছে, পুলিচ প্ৰশাসন লাগি আছে, বিচাৰি আছে, গোটেই পাহাৰ পৰ্বতে গোটেই চাই আছে যে তেওঁলোকক কেনেবাকৈ পোৱা যায় নেকি। কিন্তু যাতে আমাৰ এটা ধাৰণা হৈছে যদি জীয়াই থাকিলেহেঁতেন বা জীয়াই থাকক ভগৱানৰ আশীৰ্বাদত, কিন্তু বৰ্তমান সময়ত তেওঁলোকে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে প্ৰায় 12টা বাজি গ'ল, মা দেউতাকে ওলাই অহা নাই। গতিকে গোটেই প্ৰশাসন এতিয়া বিচাৰি আছে। গতিকে খুব দুখ লগা বিষয় যে ছোৱালীজনী ভগৱানে কুশলে ৰাখক, কিন্তু খুব চিৰিয়াছ কণ্ডিশ্যন। যে এইটো ঝুল্লু মুণ্ডা বস্তিৰ নিবাসী হয়, তাৰ ঘৰত কিবা কাৰণত হৈছে ল'ৰা ছোৱালীকেইটাক যিটো অৱস্থা কৰি দিছে, এইটো আমি চাই পেলাই বহুত দুখ পাইছোঁ। তাৰ মাজত এতিয়া আমি এই ঘটনাটো চাব পাইছোঁ, দুইজনক, এই ল'ৰা ছোৱালীৰ মা বাবাক দুইজনকে মাৰি পেলাই এইটো 30 ফুটমান দ আছে এইটো ফেচাৰী, তাতে সোমাই দিলে, পাথৰ বান্ধি পেলাই সোমাইছে, এইটো চাব পাইছোঁ। কথাটো আমি এতিয়া বহুত দুখ পাইছোঁ। আৰু লগতে আমি অথনি ৰাতিপুৱাৰ পৰা বিচাৰি আছোঁ ক'ত কি হৈছে। লগতে আমাৰ দেওপানী অট'নমাছ কাউন্সিলৰ MSC শ্ৰৱণ তেলেংগাও আমাৰ লগত লাগি আছে, দৌৰি আছে। আৰু আমাৰ ৰাইজেও দলে বুলি যিমান খবৰ পাইছে ওলাই আহিছে। আৰু